হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই সেকেন্ড চেনেল ডিলন দিয়া ব্লগ। আজি মানে আমি ধাননি পথাৰত মানে এনেকুৱা ফুৰিবলৈ আহিছো। এইটো দেখিবলৈ পাইছে নহয় আপোনালোকে, এইটো ধাননি পথাৰত মানে একদম সৰু ৰাস্তা। সেই সৰু ৰাস্তা দি মানে একেবাৰে কিমান দূৰলৈকে যাব পাৰে সেইফালে খুন্দিয়া খুন্দিয়া অলপ মানে ফুৰিবলৈ আহিলো আৰু প্ৰসঞ্জিতৰ লগত একদম। ঠিক আছে না প্ৰসঞ্জিত? Yes. ওকে, বলক আমি তেনেহ'লে ফুৰিবলৈ যাওঁ ধাননি পথাৰ সেই সৰু আলি ৰাস্তাৰে। তো বন্ধুসকল, এতিয়া কেমেৰাটো ধৰিবলৈ দিলো প্ৰসঞ্জিতক। প্ৰসঞ্জিত ধৰক। প্ৰসঞ্জিতে একদম কেমেৰাটো ধৰিলে। আজিৰ কেমেৰামেনটো মানে প্ৰসঞ্জিতে হ'ব আৰু না কি কয় হান্টাৰে। এতিয়া মানে বাইক ষ্টাৰ্ট কৰি মানে আৰু দিলোঁ। এতিয়া গৈ থাকিম। এতিয়া মানে লাহে লাহে যাম ফুৰিবলৈ। কিমান দূৰলৈকে যাব পাৰোঁ এটি মানে বাইক চাইক নচলে। এইটো মানে অনলি মানে মানুহ বেৰোৱা আলি। এইটো তাতে আমি লৈ গৈ আছোঁ বাইক। এইটো মানে অনলি মানুহে বেৰাই সি আলি দি, মানে বাইক চাইক নাহে। এই নাহা দি আমি এতিয়া গৈ আছোঁ মানে দুইজনে আৰু কি কিমান দূৰ যাব পাৰোঁ। ইফালে একদম সৰু ৰাস্তা, পূৰা ৰিক্স হয়। তো এনেকুৱা সৰু ৰাস্তা পূৰা ৰিক্সেৰে গৈ আছোঁ আমি এতিয়া। ভালকৈ ধৰিবি পচন্দ, ভালকৈ ধৰিবি দেই। গচিকে মাছা ইয়াত এক্সিডেণ্ট হৈ গ'লে মানে খাতৰা হৈ যাব আৰু। বাপৰে বড় বড় গাটা। শেষ ৰাস্তাত আহি পালো। শেষ ৰাস্তা মানে কি কম বন্ধুসকল, আগত একদম শেষ ৰাস্তা হৈ গ'ল। চাওক মানে কেনেকৈ যাম, কেনেকৈ পাৰ হ'ম এতিয়া। তো বন্ধুসকল চাওক, আমাৰ ৰাস্তাটো একদম ব্লক হৈ গ'ল। আগতে দেখা পাইছে আপোনালোকে ডাইৰেক্ট খাল। এই ৰাস্তাখন ঠেলি কিনে পাৰ হৈ যাব পাৰিম নে নোৱাৰিম সেইটো আপোনালোকক দেখাম, দৃশ্যটো চাই থাকক। বন্ধুসকল, আমি এতিয়া একদম বৰ মুস্কিলত পৰিলোঁ। চাওকচোন বন্ধুসকল, এয়া চাওক মানে সৰু আলি আৰু ইয়াতে মানে আলি ভঙাটো আছে। এয়া চাওক, ডাইৰেক্ট ডুবি যাব নেকি এইটো। ওচৰ ৰান কেমেৰা চাওক বন্ধুসকল, এইটো মানে বন্ধুসকল ডাইৰেক্ট ডুবি যায়। কাম নহ'ব বন্ধুসকল, কাম নহ'ব। এতিয়া না ওলাব পাৰোঁ না উঠাব পাৰোঁ। সেই বন্ধুসকল এতিয়া কেনেকৈ পাৰ কৰাম সেইটো চাওকচোন। একদম বৰ ঝামেলাত ফাঁচি গ'লোঁ নহয় বন্ধুসকল। চাওকচোন, এইটো ইমান ডাঙৰ গাঁটা আৰু এইটো চব লাগি গ'ল মাটি। এতিয়া কেনেকৈ পাৰ কৰোঁ এইফালে, পাৰিম নে নোৱাৰিম। এতিয়া বেগ যাব পাৰিম নে নোৱাৰিম, না আগত যাম না বেকত যাম। তো বন্ধুসকল চাই থাকক। উঠাব নোৱাৰিম নেকিতো এইখন। উঠাবতো পাৰিলোঁ। বৰ ঝামেলাত আহিছোঁ নহয়। বাবা কোনো ৰকম বেক কৰিলোঁ আৰু মেলাত পৰিছোঁ ৰে। জয় বজৰংগ বুলি। কোনো ৰকম গাঁটাৰ পৰা মানে আনিলোঁ টানি। চাওক কষ্ট কৰি আনিলোঁ দিয়ক।